বন্ধুরা চিকচিকীয়া দাঁতৰ সৈতে মই আয়ুষ পুনৰবাৰ আপোনালোকৰ মাজত চিকচিকীয়া দাঁতৰ সৈতে মই আয়ুষ পুনৰবাৰ আপোনালোকৰ মাজত এই চাইকেলখন মই 2023 চনৰ মে মাহত কিনিছিলোঁ আৰু মে মাহত কিনাৰ পিছত মই বহুত উৎপটকৈ চলাইছোঁ চাইকেলখন আগৰ চকা দাঙিছোঁ পিছৰ চকা দাঙিছোঁ খালে চালেও নুমাই দিছোঁ তাৰে মাজতে মোৰ চাইকেলখন বেয়া হোৱাৰ পিছত মানে আগৰ চকাটো ফুটিছিল সেই চকাটো ফুটোৱাৰ পৰাই মই চাইকেলখন চলাব পৰা নাই আৰু যোৱাকালি মই চাইকেল চকাটো ৰঙিয়াত বাতি আনিছোঁ বাতি অনাৰ পিছত আজি মই ফিটিং কৰা নাছিলোঁ মানে বস্তুবিলাক বেলেগ বেলেগকৈ খুলি থোৱা আছে আজি মই ফিটিং কৰি আছোঁ আৰু আপোনালোকক ভিডিঅ'টো দেখাই আছোঁ মল্লু মিউজিক চাইকেলখন ফিটিং কৰাৰ আগতে সৰু কথা এটা কৈলোঁ যদি শুনবা ইচ্ছা আছে শুনক যদি শুনবা ইচ্ছা নাই স্কিপ কৰি আগত যাব পাৰে তামা মহ উৰি আছে ইয়াতে মই চাইকেলখন বৃত্তি পৰীক্ষাৰ পইচা দি লোৱা চাইকেল মই যেতিয়া ক্লাছ 5ত আছিলোঁ তেতিয়া এটা বৃত্তি পৰীক্ষা আছিল আৰু সেই পৰীক্ষাটো দিয়াৰ পিছত মোৰ ৰিজাল্টটো ভাল হোৱাৰ পিছতে মোক এখন 7,500 টকাৰ চেক দিছিল আৰু সেই চেকখন মই সেই সময়ত নোলাই 6-7 বছৰমান পিছত ওলালোঁ তাৰপিছত সেই 7,500 পইচাটো মোৰ যাই কেনে 8,500 টকা হ'ল আৰু মই ধুনীয়াকৈ এপ্লাই কৰিলোঁ চেকখন জমা দিলোঁ জমা দিয়াৰ পিছত কমচে কম 1 মাহ 2 মাহমান পিছত মোৰ পইচাটো সোমাই গ'ল 8,500টো মোৰ একাউণ্টত সোমাই গ'ল আৰু সোমাই যোৱাৰ পিছতে মই আৰু বেছি দেৰি কৰা নাই একদিন ৰখিছোঁ মাজত ৰখি কেনে ধুনীয়াকৈ ৰঙিয়াত গ'লোঁ দেউতাৰ লগত যাই কেনে এই চাইকেলখন লৈ আহিলোঁ মজা नहीं आ रहा है बात तो सही है ফাইনেলি মোৰ চাইকেলখন ফিটিং কৰা শেষ এতিয়া অলপমান টেষ্ট ড্ৰাইভ এটা দিম এটাই চলাই চাম চলাওৱে এতিয়া মই টেষ্ট ড্ৰাইভ দিবলৈ পথাৰত আছোঁ আৰু এই পথাৰত মই চাইকেলখন চলাই চাম যিহেতু মোৰ এখন ট্ৰেক্টৰ বুলি ক'ব পাৰি সেইকাৰণে পথাৰতে ভালকৈ চলাই চাওঁ কেনে চলে মোৰ ফিটিং কৰাত হৈছিলে নহয় সেইকাৰণে পৰীক্ষা কৰিম আমি